আজি এটা ভিডিঅ' আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ অন্য ধৰণৰ হ'ব। কিন্তু ভিডিঅ' চাই আপোনাৰো মন যাব আগুৱাই আহিবলৈ। ভিডিঅ'টো অন্য ধৰণৰ হ'ব, যিহেতু সমাজৰ লগত জড়িত থকা এটা ভিডিঅ' হয়। মানুহে মানুহৰ বাবে চিন্তা কৰা এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ আজি। আৰু এই ভিডিঅ'টোত মই কাক লগ পাম, কি কৰিম, তাত কোন আহিব মানুহৰ বাবে, মানুহক সহায় কৰিবলৈ। আজি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আপোনালোকে। আৰু যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ, কমেণ্ট, লাইক, আগলৈ যাতে ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু বেছি দেৰিবলৈ নকওঁ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহে মানুহৰ বাবে এটা অনুষ্ঠানত আহি উপস্থিত হৈছোঁহি। আৰু ইয়াত দেখিছে RG ৰূপম গগৈ, তেওঁ ইউটিউব চেনেল আছে। চিনি পাই যাতে শ্বেয়াৰ নোলাই কম, তেওঁ আনৰ ভিডিঅ'বিলাক দি বেছি ভাল পায়। আৰু আমিতো নিজে ডাইৰেক্ট ওলাওঁ, গম পায় আপোনালোকে। পানী সোমাই আছে যে আমি আপোনালোকৰ আগফালে ৰাস্তাটো জংঘলবোৰ চফা কৰি দিছোঁ। আৰু আপোনাৰ আজিৰ পৰা আমি কামটো ষ্টাৰ্ট দিছোঁ। আপোনালোকে যিমান পানী চানী পৰে যে বোকা হৈ আছে নহয়, আজি মাটি চাটি পেলাওঁ। এতিয়া আমি গাড়ী আহি ৰখি আছে দেই। আপোনাৰ কাৰণে এইখিনি যিখিনি আমাৰ মানুহে মানুহৰ বাবে কৰিবলগীয়া কামখিনি এইখিনি আগবঢ়াই দিছোঁ হা। হ'ব। মানুহে মানুহৰ বাবে এটা সংস্থা আছিল, যি সংস্থাই দুলীয়াজান সমষ্টিৰ টেঙাখাত কঁঠালগুৰি অঞ্চলত এটা পৰিয়ালৰ 4জন লোকেই প্ৰতিবন্ধী লোক হয়। 4জন লোকেই তেওঁলোকে পৃথিৱীক জগতখন দেখা নাই। আৰু সেনেকুৱা এটা পৰিয়ালক মানুহৰ বাবে সংস্থা যি শিল্পী লোহিত গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল আহিছে। কি ক'ব? আহি পৰিয়ালটো দেখি দুখো লাগিছে। আৰু আমি একবিংশ শতিকাৰ সভ্য মানুহ, এনেকুৱা এটা সময়তো যাতে মানুহ জীয়াই থাকিবলগীয়া হৈছে, এনেকুৱা দুৰ্দশাগ্ৰস্ত অৱস্থাত দেখি অভিভূত হ'লোঁ। আৰু মানুহে মানুহৰ বাবে আমাৰ ইয়াত শিল্পীসকলো জড়িত হৈ আছোঁ। ইয়াৰ লগতে যথেষ্ট আমাৰ গুণী মানী ব্যক্তিসকল, মানৱদৰবী ব্যক্তিসকল, আমাৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়াৰ পৰা আদি কৰি যথেষ্টখিনি ব্যক্তি আমাৰ লগত জড়িত হৈ আমি সংস্থাটো জন্ম দিছোঁ। মানুহে মানুহৰ বাবে তেওঁলোকৰ অনুদানেৰে আমি আজি ইয়াত উপস্থিত হৈ পৰিয়ালটোক যিখিনি পাৰোঁ ঘৰটো মেৰামতি কৰি দিবৰ কাৰণে, মানুহ থকা উপযোগী কৰি দিবৰ কাৰণে আমি প্ৰচেষ্টা এটা প্ৰথম পৰ্যায়ত মানুহে মানুহৰ বাবে আজি আমাৰ প্ৰথম পদক্ষেপ। আপোনাৰ পৰা মানুহৰ বাবে গীতটি অকণমান গুণগুণালে ভাল পাম। ঠিক আছে, আমি গানৰ মানুহ যেতিয়া, তাতে ভূপেন্দাৰ গান। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অগণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। শিল্পী লোহিত গগৈ ডাঙৰীয়া আছিল। আৰু তেওঁকো আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু এনেকুৱা এটা পৰিয়াল তেওঁলোকে প্ৰথম কাৰ্যসূচী নিৰ্বাচিত কৰি উলিয়াইছে। তেখেতৰ সংস্থালৈ আমাৰ উত্তৰণৰ কামনা থাকিল। ধন্যবাদ।